নমস্কাৰ, মই এটি গীতালি ভৰালীৰ কবিতা পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম প্ৰকৃত বন্ধু। প্ৰকৃত বন্ধু, তুমি তেওঁৰ লগত বন্ধুত্ব কৰা, যিয়ে প্ৰতি খোজত তোমাক নিৰাশ নকৰে, তোমাৰ সৰু সৰু কথাবোৰত উপহাস নকৰে। তুমি তেওঁৰ লগত হাত মিলোৱা, যিয়ে তোমাৰ মূল্য বুজি পায়, তোমাৰ উপস্থিতিত সুখী হয়। এটা কথা মন কৰিবা, তোমাৰ বিফলতাত যদি কোনো বন্ধুৱে কয়, তুমি এটা দুৰ্বল, অৰ্থহীন, একো কৰিব নোৱাৰা, তুমি এনেকুৱা আছিলা, তেনেকুৱা হয় ইত্যাদি, তেতিয়াহ'লে তুমি বুজিবা যে তেনে বন্ধু তোমাৰ ভৱিষ্যত হ'ব নোৱাৰে। কিন্তু যিজনে তোমাৰ বিফলতাত তোমাৰ হাতত ধৰি দুখোজ আগুৱাই যাবলৈহে প্ৰেৰণা দিব আৰু তেওঁ তোমাক ক'ব যে একো নাই দিয়া, এবাৰহে বিফল হৈছা, তুমি পাৰিবা, বিফলতা এদিন সফলতা নিশ্চয় আনিব। এনেজন বন্ধুক কিন্তু জীৱনত কেতিয়াও নেহেৰুৱাবা। এক কথাত ক'ব গ'লে প্ৰকৃত বন্ধু সেইজনহে যিজনে তোমাৰ অতীত পাহৰাই বৰ্তমান নতুনকৈ খোজ দিব শিকায়। ধন্যবাদ।